হেল্ল' ফ্ৰেণ্ড, মই আজি আপোনালোকলৈ এটা চিম্পল ৰেচিপি লৈ আহিছোঁ, যিটো আজি মই দুপৰীয়া বনাইছিলোঁ। যদি ভাল লাগে আপোনালোকেও ট্ৰাই কৰিব। চাওঁ আহক কেনেকৈ মই বনালোঁ। মই প্ৰথমতে কেৰাহী বহাই ল'লোঁ, তেল দিছোঁ, গৰম হোৱালৈ ৰৈ আছোঁ। ভেন্দি মই আগতে কাটি লৈছোঁ, ধুই ধাই ঠিক কৰি লৈছোঁ। আদা নহৰু পেষ্ট মই একেলগে সৰিয়হৰ লগতে গ্ৰাইণ্ডাৰত মাৰি লৈছোঁ। এতিয়া মই প্ৰথমতে ভেন্দিবোৰ ফ্ৰাই কৰি ল'ম। ভেন্দি ফ্ৰাই কৰোঁতে মই একো নিদিওঁ, অকল তেল দি তেলতে ভেন্দি ফ্ৰাই কৰি ল'ম। ভেন্দিবোৰ ফ্ৰাই কৰি লৈছোঁ, এনেদৰে ফ্ৰাই কৰি লৈছোঁ মই। ভেন্দিত নিমখো নিদিওঁ, আমি জানো যে নিমখ দিলে ভেন্দি একেবাৰে আৰু ঢিলা হৈ যাব। সেইকাৰণে ভেন্দি টানকৈ ফ্ৰাই কৰিবৰ কাৰণে ভেন্দিত একো নিদিয়াকৈ, নিমখো নিদিয়াকৈ এনেদৰে মই ফ্ৰাই কৰিলোঁ। আৰু ফ্ৰাই কৰি ভেন্দিখিনি মই ওলাই ৰাখিম। এতিয়া মই ঢাকনি দিম। ঢাকোনখন দিয়াৰ পিছত অলপ সময় এতিয়া ভেন্দি ফ্ৰাই কৰা হৈ গৈছে মোৰ। মই ভেন্দিখিনি ওলাই বাতি এটাত ৰাখি দিম। এনেদৰে মই ফ্ৰাই কৰি লৈছোঁ। এতিয়া ভেন্দিখিনি মই তেলখিনি চেকি পেলাই এনেদৰে ওলাইছোঁ। এতিয়া মই পিঁয়াজখিনি ভাজি ল'ম। পিঁয়াজটো সৰু সৰুকৈ কাটি লৈছোঁ, বৰ বেছি এটা পিঁয়াজো দিয়া নাই। সৰু পিঁয়াজ এটা কাটিছোঁ, এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ পিঁয়াজখিনি। পিঁয়াজ ভজা হৈ গৈছে। মই আদা নহৰু আৰু সৰিয়হ যিটো একেলগে পেষ্ট বনাইছিলোঁ সেইটো দি দিছোঁ। এতিয়া পানী মিলোৱা নাই মই, অলপ তেলতে এনেদৰে অলপ সময় ভাজিছোঁ। এনেদৰে অলপ ভাজি তাৰপিছতে মই পানী দিম। অলপ লাগি যোৱা নিচিনা লাগিছে, সেইকাৰণে পানী অলপ দিছোঁ মই। তাৰপিছতে আৰু অলপ আছিল, সেইখিনিও দি দিছোঁ। ফ্ৰেণ্ডসকল, মই একেবাৰে ঘৰুৱাভাৱে বনাইছোঁ হা। আপোনালোকে কেনেকৈ পালে জনাব। আপোনালোকে চাগে ভাল ধৰণেই বনায় সৰিয়হ আৰু ভেন্দি। মই এনেদৰে আৰু অলপ পানী দিলোঁ। পানী দি এনেকৈ উতলাইছোঁ। অলপ গৰম মছলা দিছোঁ। মছলা মই আপোনালোকে দেখিছে, এয়া জিৰা দিলোঁ, আদা নহৰু দিছোঁ আৰু গৰম মছলা। বাকী তেনেকৈ মছলা মই ব্যৱহাৰ কৰা নাই। জলকীয়াটো আপোনালোকে দিব পাৰে, মোৰ সৰু ল'ৰা আছে কাৰণে মই জলকীয়া নিদিলোঁ।
লৰাই খাব নোৱাৰাৰ কাৰণে জলকীয়াটো নিদিলোঁ। মই এনেদৰে পানীত অলপ সময় উতলাইছোঁ। এতিয়া ভেন্দিখিনি মই দি দিম ইয়াতে। ভেন্দিখিনি এনেদৰে দিলোঁ। এতিয়া অলপ আৰু 5 মিনিটমান কম জুইত এনেকৈ উতলিব দিম। বন্ধুসকল, মোৰ ভেন্দি আৰু সৰিয়হৰ তৰকাৰী হৈ গৈছে। মই ঘৰুৱাভাৱে ৰেচিপিটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। মই বনোৱা তৰকাৰী আপোনালোকে কেনে পালে জনাব।